নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসম লোকসেৱা আয়োগত মুকলি হোৱা বিজ্ঞাপনৰ বিষয়ে জানিব পাৰিব। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে অসম লোকসেৱা আয়োগৰ ৱেবছাইটটো, আৰু এই ৱেবছাইটটোত গ'লে আপোনালোকে নিজে নিজে নটিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব। নটিফিকেশ্যনখন ডাউনলোড কৰি ল'লে কোনটো বিভাগত কি পোষ্ট আছে, কেটেগৰী ৱাইজ কিমান পোষ্ট আছে, গোটেইবিলাক কথা জানিব পাৰিব। আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে সেই একেইখিনি কথা সুন্দৰভাৱে জানিব পাৰিব। APSC-CCৰ নটিফিকেশ্যন দিছে, 78টা পোষ্ট আছে, 78টা পোষ্ট আছে। আৰু ইয়াত গ্ৰেজুৱেশ্যন থকাসকলে, যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিব। এপ্লাইত কি ডকুমেণ্ট লাগিব, কি কৰিব লাগিব, কেনেদৰে এপ্লাই কৰিব, সকলোবিলাক কথা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে চাই লওক। আৰু আপোনালোকে এইটো এপ্লাই কৰিব লাগিলে CSC চেণ্টাৰত গৈহে এপ্লাই কৰিব লাগিব। ইয়াতে দিছে 13 এপ্ৰিলৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে, অৰ্থাৎ আজিৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু 3 মে'লৈকে থাকিব। লাষ্ট ডেট হৈছে 3 মে'। এই এক্সামৰ 5 জুলাইত হ'ব প্ৰিলিমিনাৰী এক্সাম। প্ৰিলিমিনাৰী এক্সাম হ'ব 5 জুলাই, এটা দিয়া আছে। এইটো ডেটটো অলপ চেঞ্জ হ'বও পাৰে, সেইটো ঠিক হোৱা নাই, কিন্তু 5 জুলাই বুলি ইয়াতে দিছে প্ৰিলিমিনাৰী এক্সামটো। এজ লিমিটটো ধৰি দিছে 21 আৰু মোৰ দেন 38। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চাই লওক আপোনালোকে এতিয়া। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। Candidate must hold a degree from any of the universities. A candidate must process to prescribe qualification on date of submission of their applications. এইটো কি কৈছে, এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব, কোৱালিফিকেশ্যন ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন ছাবমিট কৰাৰ সময়ত। এই গোটেইবিলাক কথা আপোনালোকক ধুনীয়াকৈ ইয়াত দিয়া আছে। ছাৰ্ভিচ কেইটা আৰু পে স্কেল, গ্ৰেড পে এই গোটেইখিনি দিয়া আছে। আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ পে স্কেল কিমান হ'ব, গ্ৰেড পে কিমান হ'ব, গোটেইবিলাক আছে। ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ, এই গোটেইবিলাক, ইনস্পেক্টৰ অফ লেবাৰ, ইনস্পেক্টৰ অফ এক্সাইজ, গোটেইবিলাক ইয়াতে আপোনালোকক দিয়া আছে। পে'বেন আৰু গ্ৰেড পে। পোষ্ট কেইটাকে দিয়া আছে, 78টা পোষ্টৰ ইউআৰত আছে 42টা, OBCত 14টা, SCত 8টা, ST প্লেনৰ 7টা, ST হিলছৰ 7টা, এই গোটেইবিলাক এনেদৰে দিয়া আছে। আৰু কোনটো বিভাগত কিমানটা পোষ্ট আছে সেইখিনিও ইয়াতে দিয়া আছে আপোনালোকক। আৰু ৰিজনেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, অসমীয়া ভাষাৰ উপৰি অন্যান্য লোকেল লেংগুৱেজবিলাক জানিব লাগিব। আদাৰ অফিচিয়েল লেংগুৱেজ জানিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ থাকিব লাগিব। এপ্লিকেশ্যন ফিজটো আছে জেনেৰেলৰ 297 টকা 20 পইচা, বাকী OBCৰ 197 টকা 20 পইচা, SCৰ 47 টকা 20 পইচা, আৰু বাকী BPL PWD ওমেন কেণ্ডিডেটৰ সেই একেই। আপোনালোকে APSC ৱেবছাইটত গ'লে অনলাইন এপ্লিকেশ্যন ফৰ্মত যোৱাৰ পিছত পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ পুট কৰি, ফটো আৰু ছিগনেচাৰ পুট কৰি এপ্লিকেশ্যনখন এনেদৰে আগবাঢ়ি গৈ ছাবমিট কৰিব পাৰিব। ইয়াতে মই এপ্লিকেশ্যন ফৰ্মখন এবাৰ দেখুৱাইছোঁ মেইন ৱেবছাইটত গৈ পেলাই, আপোনালোকে চাই লওক। এনেদৰে আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব।
ৰেজিষ্টাৰ কৰাৰ পিছতহে লগ ইন কৰি পেলাই মেইন এপ্লিকেশ্যন ফৰ্ম কমপ্লিট কৰিব পাৰিব। তোমাৰ ৰেজিষ্টাৰত যাব লাগিব। এতিয়া ৰেজিষ্টাৰত ডাটাখিনি ভৰাব লাগিব। HSLC চাৰ্টিফিকেটত থকাৰ দৰে নেম, ফাদাৰ্ছ নেম, যেনেকৈ HSLC চাৰ্টিফিকেটত আছে মাদাৰ্ছ নেম, মোবাইল নম্বৰ, ইমেইল ID, গোটেইবিলাক চিলেক্ট কাষ্ট, পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ, গোটেইখিনি ছাবমিট কৰিব লাগিব। তাৰপিছত এইখিনি কমপ্লিট হোৱাৰ পিছত আপোনালোকে লগ ইনত গৈ লগ ইন কৰি পেলাই এপ্লিকেশ্যনখন সম্পূৰ্ণ কৰিব লাগিব।